অলৰাইট হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল যাৰ সিমান্ত নাই মই সিমান্ত আৰু আপোনালোকে চাইছে দাস ভাই ব্লগ চ' পোনপ্ৰথমে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়াৰ এনেকৈ আজি 5 দিন গ'লে আৰু 5 দিন গ'ল মানে আজি 5 তাৰিখ আৰু 5 তাৰিখে হ'ল মোৰ বাৰ্থডে আৰু বাৰ্থডে বুলি কি কৰোঁ ভাবি আছোঁ বহুত প্লেনিং আছিল প্লেনিং বহুত কেঞ্চেল হ'ল কিন্তু এইফালে এটা গছপুলি লৈ আহিছোঁ এইটো গছপুলি লৈ আহিছোঁ এইটো এতিয়া ধুনীয়াকৈ লগাম বুলি ভাবিছোঁ এতিয়া গছপুলিটো লগাওঁ গছপুলিটো হৈছে এইটো হৈছে এই বামুনা হাট বুলি কয় এই গছটো ইয়াতে ৰুই দিওঁ আৰু ৰাস্তা কাষত ৰুম বুলি ভাবিছিলোঁ কিন্তু কথা হ'ল যিটো আৰু অসমখন মানে ডেভেলপ হৈ আছে এই ৰাস্তা বহল হ'লে গছডাল কাটি দিওঁতে বেছি টাইম নালাগে ধুনীয়া হ'ব অলপ গাঁতটো সৰু হ'লে পানী দিবই ভাল লাগিব এতিয়া গাইজ গছপুলিটো ৰুলোঁ এতিয়া পানী লৈ আছোঁ পানী দিম আৰু এই গছপুলিটো মানে ৰুই পেলাই আজি মানে সমাপ্ত নহয় আৰু ইয়াক ডাঙৰ দীঘল কৰাৰ দায়িত্ব মোৰ মানে চাব লাগিব আৰু মাজে মাজে আহি পানী চানী দি থাকিব লাগিব আৰু গাইজ গছপুলিটো ৰাস্তা কাষতে ৰুব পাৰিলোঁ তেতিয়া মানুহৰ ছায়া হ'ল কিন্তু এতিয়া যিটো হাৰত মানে ডেভেলপ হৈ আছে অসমখন ৰাস্তা বহল কৰোঁতে গাছ কাটি দিওঁতে বেছি টাইম নালাগে বহুতখিনি গাছ কাটিছে অলৰেডি ৰাস্তা বহলৰ নামত ৰাস্তা মানে হেৰি কৰাৰ নামত তো সেইকাৰণে এটা ধুনীয়া ঠাইত আহিলোঁ আৰু বশিষ্ঠ মন্দিৰৰ ওচৰতে ইয়াত মানে গাছ কটাৰ কোনো সেয়ে নাহে তথাপিও আৰু ইয়াতে ৰুই দিছোঁ টেনশ্যন নাই আৰু বেলেগ নহ'লেও অক্সিজেন লাগিবতো তো গাইজ গছপুলিটো ৰুই আহিলোঁ আৰু যিহেতুকে আজি জন্মদিন সেইকাৰণে অলপ ভগৱানৰ আশীৰ্বাদ ল'ব আহিলোঁ গণেশ মন্দিৰত ইয়াত আহিলোঁ আৰু ধুনীয়াকৈ গণেশ বাবাৰ সেৱা ল'লোঁ এইফালে মনালিছাও আছে অলৰাইট গাইজ আৰু দিনততো গমেই পালে এটা গছপুলি ৰুলোঁ আৰু গণেশ মন্দিৰত গৈছিলোঁ গণেশ বাবাৰ আশীৰ্বাদ ল'বলৈ যিহেতুকে বাৰ্থডে আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট আপোনালোকে নিজৰ বাৰ্থডেত বেলেগ নকৰিলেও এটা গছপুলি ৰুৱক আৰু গমেই পাইছে কিমানখিনি বায়ু প্ৰদূষণ হৈ আছে বৰ্তমান আৰু বৰ্তমান আছোঁ মোৰ খুলখাৰী ৰুমত মানে মনালিছাৰ ভায়েকৰ ৰুমত কুশল আৰু ইয়াতে সৰুকৈ এটা আয়োজন কৰিছোঁ মানে বাৰ্থডে বুলি এটা কেক এটাতো লাগেই তথাপিও মানে মনটো নকয় আৰু সেইকাৰণে লৈ আহিছোঁ এইফালে কেক এটা আছে এইটো কেনেকুৱা লাগিছে ক'ব আপোনালোকে কেকটো আৰু এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ আৰু মোৰ কিমান বছৰ হ'ল বুলি ক'লে যদি মই একদম ডাইৰেক্ট নকওঁ 1 বছৰ পাৰ হ'ল আপোনালোকে এইটো ভাবিব আৰু 1 বছৰ হ'লে কিমান হয় আৰু এতিয়া হাতত ভৰি দিলোঁ তো বাকীকেইটা দিনত বহুতখিনিয়ে শিকিলোঁ আৰু বহুতখিনি এক্সপিৰিয়েঞ্চো হ'ল এতিয়া নতুন যি দিন আহিব তেতিয়া মানে যি ভুল কৰিলোঁ তাৰ পৰা শুধৰণি লৈ আগবাঢ়িবলৈ চেষ্টা কৰিম আপোনালোকে আশীৰ্বাদ কৰিব তো গাইজ কেক কাটিং হৈ গ'ল ফাৰ্ষ্ট এই আছিল সৰুকৈ এটা চেলিব্ৰেশ্যন যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আকৌ এটা ভিডিঅ' লগ পাম ভিডিঅ'লৈ বাচিকে বাই বাই